হালাকে এই মামা শুনছো তই ইমান যিমান যি নকলেও মই বিয়া নাপাতো বিয়া নাপাতো জানা নাই কাৰণটো এই মোৰ বন্ধুগিলা এনে কৈছি তাৰমানে বিয়া পাতিলে বোলে তামান টেনশ্যন এই সিটো এটা বন্ধু কৈছে তামান জ্বালা ভাই তই বিয়া নাপাতিবি তেওঁ বিয়া পাতি লৈছিতো তেওঁ বিয়া তেখেতে বিয়া পতাৰ কাৰণে বেলেগ বিয়া পাতি হাক দিয়ে আৰু বিয়া পাতি কি আৰাম কোনে কয় টেনশ্যন নাই টেনশ্যন দেখা বুলি বিয়া পাতি আৰামে আৰাম ৰাতি পৰবে আৰাম টেনশ্যন ফ্ৰী মই বিয়া পাতি বহুত টেনশ্যন নিচিয়া কথা মই নিজে প্ৰমাণ কৰিছো আৰু পাতিবা যদি ভাল দিন আহে বাবা বিয়া পাতিলি যে তই কৈছা আৰামে আৰাম কেনেকা আৰাম কৰিছো তই ৰাতিপুৱা ওচৰ পাৰা নে বেবি কেনেকা হয় কোনমনে আপোনালোকে বিয়া ডাঙৰ চলে শুনবিনা বিয়া ডাঙৰ আপোনালোকে শুনবিনে নুশুনা বিয়া পাতিবিনে আজি ব্যৱস্থা কৰি আছো শুনিলো বিয়া পাতিব আৰাম কি আৰাম মই জানিব লাগিব আমাৰ ৰাতিপুৱা তুমি উঠিলে উঠিলো মই তই আঙামনি মাৰি দিলে দিলো কলগেটটো হাতত ললা দাঁত শেষ নহওঁতে দাঁত খোৱা শেষ নহওঁতে আহি পালক নাই ৰাতিপুৱা গৰম পানী বাহ সেইটো গুণি সেইটো গুণি দে বিয়া কৰ আৰু তাৰপিছত ঠিক তুমি গৰম পানী মুখ আকলা শেষ নহওঁতে আহি পালক নে চাহটো সেইটো গুণি দে আৰামে আৰাম তাৰপিছত তুমি গৰু দৰক দিবে গেলা গৰু দৰক দিবে আহি পোৱা নাই ভাত ৰেডি হৈ আছে হয়নে নহয় বাৰু আপোনালোকে কওক নিজে কওক আৰামটো বাছিলে এতিয়া তাৰপিছত তুমি অফিচত যাব অফিচত যাব লাগিলে ক'বগৈ আপোনাৰ আজি কি কি কাপোৰ আছে ধোবৰ কাৰণে দি যাক লেতেৰা কাপোৰখিনি দি সেই কাপোৰখিনি দিলা তাৰপিছত ধুনীয়া কৰি তাই নিজেই বস্তুখিনি মানি বেগটো কিবা কাৰণে দিলা তাই ফোনটো মাৰি ক'ব তুমি পালানে অফিচ এইবিলাক